এতিয়া মানে খোলা ব্যৱসায় যিটো কৰি আছে এইটো চৰকাৰে মিলিজুলি কৰি চলাই আছে। ইয়াত কোনোবা দোকানীয়ে নিজৰ গুদামত সোমাই থৈছে, ইয়াত কোনে সাহস দিলে? সাহস দিয়াটোও আছে। লগতে যেনেকৈ মানে বিষয়ভোগীবিলাকে মিলিত হৈ পেলাই যেনেকা চৰকাৰৰ আঁচনিৰ নামত যেনেকা চৰকাৰী ধনটো খৰচ কৰি আছে, সেইটো নিশ্চয় মানে আমাৰ জাতি জনজাতি বা আমাৰ চৰকাৰৰ উন্নয়নৰ কামৰ কাৰণে বাধা আছে, যিটো হ'ব নালাগে এয়া হৈ আছে। যিটো প্ৰধানমন্ত্ৰীৰ থ্ৰুৱেদি এই চাউলটো আহে, যিটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক এই চাউলখিনি প্ৰদান কৰা হয়, কিন্তু সেই চাউলখিনি প্ৰকৃত দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীয়ে পোৱা নাই নেকি? চাওক, এতিয়া আমি যদি গাঁৱত বিচাৰি যাওঁ যে আচল হিতাধিকাৰী কোন হয়, তেতিয়া আমি পাম যে যাৰ গাড়ী ঘোঁৰা আছে, যাৰ বিল্ডিং আছে, এইবিলাকৰ ঘৰত আপুনি হিতাধিকাৰী কাৰ্ডবিলাক পাব, ৰেচন কাৰ্ডবিলাক পাব। আমাৰ গাঁও অঞ্চলত যদি আপুনি যায়, তেতিয়াহ'লে আপুনি APL BPL চিনাকি দিবলৈ বহুত মুস্কিল আছে। যি ব্যক্তিবিলাকে APL ৰেঞ্জত আছে, সেইবিলাকৰ হাতত আছে এতিয়া BPL, যিটো নেকি 5 কেজি চাউল এজন ব্যক্তিক ফ্ৰী পায়, কিন্তু সিহঁতে এইটো চাউলটো নাখায়। নোখোৱা মানুহটোক আজি চৰকাৰে হিতাধিকাৰী সজাই চৰকাৰী চাউলকেইটাক এনেকৈ বাহিৰত বিক্ৰী কৰিবলৈ সিহঁতে সাহস দিছে বুলি আমি জানো। আজিৰ ঘটনাটো যিটো হৈছে, এইটো হ'ব নালাগিছিল। কি হৈছে আজি যিটো ইয়াত চাউলটো পালে, যিটো কণ্ট্ৰলৰ চাউল হ'ব লাগিছিলে, যিটো জনতাক বিতৰণ কৰিব লাগিছিলে, সেই চাউলটো জনতাৰ তাত নোযোৱাকৈ এটা দোকানত সংগ্ৰহ কৰিছে, পাইছে। এইটো দিগন্ত নাথ বুলি এজন দোকানী, যিজনে ইয়াত নিজৰ গুদামত সোমাই থৈছিলে। সেইটো পোৱাৰ কাৰণে যেতিয়া বিষয়ভোগীবিলাক আহি পেলাই যিটো চিনাকি হেৰি লৈছে, ছাপ্লাইটো ধৰিছে, তো এইটো একচুৱেলি হ'ব নালাগিছিলে। যে এইটো একচুৱেলি আমাৰ প্ৰশাসনৰো ভুল আছে। আৰু দিগন্ত পলাতক মানে এতিয়া যিটো এই ভুল কৰিছে, যেতিয়া তাৰ ওপৰত অলপমান তদন্তটো হ'ব লাগিছিলে বা এই হ'ব লাগে। এওঁ পলাই পেলাই লাভ নাই বা পলাব নালাগে। এইটো কিনিবলৈ যোৱা নাছিলে চাগে, কোনোবা যাচি দিছে তাক। তো সেইটো নিজে চাব লাগিব যে কৈ দিয়ক, আপোনালোকে তাক ধৰক বা সোধক, যিটো লিংক আছে সেই লিংকটো আপোনালোকে পাব। এইটো চাউলটো অৰুণাচলতো যায়, অসমতো যায়। এতিয়া যিবিলাকে কিনি খাবলগীয়া হয়, সিহঁতে কিনে। অলপ কম দামত পালেতো সিহঁতৰ কাৰণেও ভাল, কিনি খোৱা মানুহবিলাকৰ কাৰণে। যিবিলাকে আজিলৈকে ৰেচন কাৰ্ড পোৱা নাই, সেইবিলাকক চিনাকি কৰি পেলাই সিহঁতৰ নামত যিটো চাউলটো আহে, সেইকেইটা দিব লাগে। আমি চৰকাৰক সেয়াই আহ্বান। অভিযোগ আছে অৰুণাচলৰ অধিক দামত আচলতে বিক্ৰী হয় চাউলটো। অৰুণাচলত অধিক দামত বিক্ৰীটো হ'বই, কাৰণ কি সিহঁতৰ তাত খেতি নহয়, সিহঁতে কিনি পেলাই খায়। তো আমাৰ ইয়াত যিটো নেকি পায় চাউল, সেইটো কম দামত পোৱা যায়। আৰু যিটো নেকি ছাপ্লাইৰ চাউল আছে, চৰকাৰী ছাপ্লাই, সেইটোতো একেবাৰে কম দামত আহে, যিটো 1 টকা পাৰ কিলো আহে। তো সেইটো যদি কণ্ট্ৰল দোকানীয়ে 5 টকা বা 10 টকাটো বিক্ৰী কৰিব পাৰে, তেতিয়াহ'লে পাৰ কেজি সিহঁতৰ 4-5 টকাকৈ মুনাফা আছে। সেই মুনাফাটো লৈ পেলাই সিহঁতে বিক্ৰী কৰি দিয়ে। তো এইটো কাৰণে মই অকল দোকানীক জগৰীয়া নকৰোঁ, আমাৰ প্ৰশাসনকো আমি ধৰিব লাগে। প্ৰশাসন বা ইয়াৰ লগত যিবিলাক জড়িত আছে, যিটো সমবায় আছে, যিটো PDS পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম যিটো আছে চৰকাৰৰ, চেণ্ট্ৰেল চৰকাৰে হওক বা অসম চৰকাৰে হওক, সিহঁতে তদন্ত কৰিব লাগে। আৰু যি গাঁওবিলাকত যেনেকৈ এতিয়া জনতাই হিতাধিকাৰী পোৱা নাই বা ৰেচন কাৰ্ড পোৱা নাই, তেওঁবিলাকক চিনাকি কৰি পেলাই যিটো নেকি এতিয়া চাউলবিলাক এনেকৈ বাহিৰত ওলাই ঘূৰি আছে, এইবিলাকক যিবিলাকক দৰকাৰী আছে সিহঁতক দিব লাগে বুলি মই আশা কৰিছোঁ। আৰু সংশ্লিষ্ট দোকানীজনক যিহেতু আমি এতিয়া বৰ্তমান লগ পোৱা নাই, মালিকজনক পাইছোঁ, কিন্তু যিজনৰ ওচৰত ৰিচিপ্ট বা এইবিলাক আছিলে বুলি কৈছে, তেওঁলোকে বৰপৰা কিনা বুলি কৈছে, সেইখিনি পোৱা নাই। তাৰপিছত আমি বাকীখিনি তদন্ত কাম আগবঢ়াম সেই কাগজ পত্ৰবিলাক পোৱাৰ পিছত। আমি ইতিমধ্যে তেওঁক মতাই পঠাইছোঁ। কিন্তু বস্তাটো আপোনাৰ সলনি হৈছে নেকি? বস্তাটো মানে আমাৰ সাধাৰণতে FCI চাউলটো মৰাপাটৰ বস্তাত জুট বেগত আহে, আৰু তাত এটা ষ্টিকাৰ মৰা থাকে। কিন্তু এইখিনি বস্তু সম্পূৰ্ণ প্লাষ্টিকৰ, তাত সেই বস্তুটো দেখা পোৱা নাই। সেইকাৰণে আমি সন্দেহজনক বুলি ভাবিছোঁ আৰু অলপ পৰীক্ষা কৰিবলৈ। কিন্তু চিলনিটো হাতে মৰা আছে। হয়, চিলনিটো হাতে মৰা ফটো আছে। ৰাজগড় চাৰিআলিত অভিযান চলাই বন্তিনাথৰ দোকানত 14 পেকেট আমি সন্দেহজনক PDS চাউল পাওঁ। আৰু এইখিনি আমি সন্দেহজনক PDS চাউল বুলি ভাবি জব্দ কৰা হৈছে। আৰু আমি এইটো বস্তুটো নি এতিয়া মহকুমা ডিপুটি মহোদয়ক ৰিপৰ্ট দিম, তদন্তৰ প্ৰতিবেদন দাখিল কৰিম, তেখেতে ব্যৱস্থা ল'ব। একো গম পোৱা নাই। তেওঁলোকে কৈছে
বা গহপুৰৰ কোনোবা ব্যৱসায়ৰ পৰা অনা বুলি কৈছে আৰু ইতিমধ্যে দোকানীজন পলাতক। দোকানীজন নাই বৰ্তমান। দোকানী আছে, ভণ্টি নাথ আছে না।